নমস্কাৰ। আজি মই ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোক সকলোকে আমাৰ অসমীয়াৰ আদৰৰ অতিকৈ হেঁপাহৰ বাপুতিসাহোন ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে আজি বিহুৰ দিনটো ভালেই গ'ল আৰু কালি উৰুকাৰ নিশাও ধুনীয়াকৈ সকলোৱে ভোজ ভাত খালে। আমাৰহে তেনেকৈ একো ভোজ ভাত খোৱা নহ'লে, যিহেতু ঘৰৰ পৰা দূৰত আছোঁ। অকলেনো কি ভোজ ভাত খাম, অইন দিনাৰ দৰে একেই আৰু। তথাপিও যিহেতু ঘৰৰ পৰা দূৰত আছোঁ আৰু ভোগালী বিহু ভোগৰ বিহু, সেয়ে ঘৰত থকাহেঁতেনতো নানা ধৰণৰ পিঠা পনা কিবা কিবি অনেক খাব পাৰিলোঁহেঁতেন বা বনাব পাৰিলোঁহেঁতেন। নিজে নেজানিলেও মাহীহঁতে বনাই, মাহঁতে বনাই কাষতে থাকি এনেই কিবা কিবি কৰিব পাৰিলোঁহেঁতেন। যিহেতু সেইখিনি সুবিধা নাপালোঁ, এইবাৰ ঘৰৰ পৰা দূৰত আছোঁ, অকলে আছোঁ। সেয়ে মইনো দূৰত থাকি কেনেকৈ বিহুৰ বাবে কি আয়োজন কৰিছোঁ, কি পিঠা পনা বনালোঁ, তাকে অকণ ভিডিঅ' কৰি ৰাখিছিলোঁ। তাকে দেখুৱাম বুলি ভাবিয়ে মই আজি ভিডিঅ'টো আৰম্ভ কৰি ল'লোঁ। তেতিয়াহ'লে আপোনালোকে চাই থাকিব আৰু ভাল পালে লাইক কৰি কমেণ্ট কৰিব। আৰু যিসকলে মোৰ ভিডিঅ' আজি নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। চাই লওক মইনো কি বনালোঁ, পিঠা পনা কি জনাই নজনাই যেনেকৈ পাৰোঁ মই এনেকৈ লাডু পিঠা কেইটামান বনালোঁ। প্ৰতিটোৰে ভিডিঅ' কৰিবলৈ নহ'লে। আৰু এয়া ছোৱালী আৰু মই এতিয়া পুৱা অগ্নিসেৱা কৰিছোঁ। মানুহজনেও কৰিছিল বাৰু, তথাপিও তেওঁ এতিয়া ভিডিঅ' কৰি আছিলে। ঘৰৰ দৰে সকলো সুবিধা সকলো ঠাইতে পোৱা নাযায় যদিও যিটো পৰম্পৰাগত সৰুৰ পৰা দেখি আহিছোঁ, কৰি আহিছোঁ, তাকে এনেকৈয়ে ৰক্ষা কৰিবলৈ চেষ্টা কৰিলোঁ আৰু ছোৱালীকো দেখুৱালোঁ। এয়া এতিয়া আমি বিহুৰ দিনা পুৱাৰ চাহৰ জুতি লৈছোঁ, মই বনোৱা লাড়ু পিঠাৰে। আচলতে চাহ বনোৱা নাছিলোঁ, আমি এনেকৈ গাখীৰকে লৈছিলোঁ খাবলৈ। যিহেতু ছোৱালীয়ে গাখীৰ আৰু চাহ একোৱেই নাখায় আৰু লাড়ু পিঠাও তাই তেনেকৈ একো খোৱা নাই, খালি তিল পিঠাটো তাই ভাল পায়, সেয়ে তিল পিঠা খাইছিলে তাই। আৰু এনেকৈয়ে বিহুৰ কাৰণে মই লাড়ু পিঠা বনালোঁ। আৰু আকাৰ আকৃতি ইমান ঠিক নহ'লেও বিহু বুলি পিঠাকেইটা যেনে তেনে যোগাৰ কৰিলোঁ আৰু লগত আছিল এয়া গুড়, দৈ আৰু চিৰা, যাৰ অবিহনে অসমীয়াৰ বিহু তেনি উৰুঙা যেনেই লাগে। আৰু তেতিয়াহ'লে চাই থাকক আপোনালোকে। আৰু এতিয়া এনেকৈ বিহু বুলি প্ৰসাদ কেইটামান দিম বুলি ভাবিলোঁ আৰু তাৰেই মই এনেকৈ যোগাৰ কৰিছোঁ আৰু মানুহজনে ভিডিঅ' কৰি ৰাখিছিলে। শুন হৈ খাইছা ধুনুনে? হয় ধুনু, খোৱা দেই। বিহু খালানে আজি? বিহু খালানে? পিঠা খালানে? খালা? বিহু বুলি আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ আৰু পিঠা পনাৰ আয়োজন মই ইমানেই কৰিছিলোঁ। শেষত সকলোকে আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।